নমস্কাৰ চিন কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আৰু নতুন ভিডিঅ' এটা লৈ আহিছোঁ। এইটো হ'ল সুগাৰ পাফ বনাম আজি। সুগাৰ পাফৰ কাৰণে প্ৰথমতে পাফ চিটটো বনাব লাগিব। এইটো বজাৰতে এভেইলেবল, কিন্তু মই ঘৰত বনাই দেখুৱাম। তাৰ কাৰণে প্ৰথমতে কি কি সামগ্ৰী লাগে আহকচোন চাওঁ। ময়দা লাগিব, অলপমান নিমখ, বাটাৰ আৰু ৰিফাইন অইল 2 চামুচ। এতিয়া মই ইয়াত 2 কাপ ময়দা ল'ম, নিমখ 1 চামুচ, ৰিফাইন তেল 2 চামুচ দি প্ৰথমে ভালকৈ মিহলাই ল'ম। ঠাণ্ডা পানীৰে মাৰিম, বৰফ দিয়া পানীৰে মাৰিম। এতিয়া ময়দাৰ ডোটো মই এখন ক্লিন ৰেপেৰে এনেকৈ মেৰুৱাই 20 মিনিট ফ্ৰিজৰ ভিতৰত ৰাখি থৈ দিম। এতিয়া ডোটো মই উলিয়াই আনিলোঁ। 20 মিনিট পিছত উলিয়াই আনি আকৌ অলপ সময় মুঠিম হাতেৰে। ইয়াতে অলপমান ময়দা ছটিয়াই দিব, নহ'লে লাগি ধৰিব পাৰে। এতিয়া ময়দাৰ ডোটো মই খুব পাতলকৈ বেলি ল'ম। আপোনালোকৰ বেলাত অসুবিধা হ'লে অকণ ময়দা ছটিয়াই ল'ব। ছটিয়াই লৈ যিমান ডাঙৰ পাৰে ৰুটিৰ নিচিনা বেলি ল'ব। ৰুটিখন বহুত পাতলকৈ বেলি লৈছোঁ। এতিয়া মই বাটাৰ ল'ম। বাটাৰ মই ইয়াতে 2 টেবুল স্পুন ল'ম। এই প্ৰচেছটো যে মই কৰি আছোঁ, এই প্ৰচেছটো 3 বাৰ কৰিম। যিমানে এই প্ৰচেছটো কৰিব, সিমানে আপোনালোকৰ পাফৰ বা পেটিছৰ লেয়াৰটো ধুনীয়া হ'ব। ইয়াৰ ওপৰত অলপমান ময়দা ছটিয়াই দিব। কিতাপ যেনেকৈ ফোল্ড কৰে তেনেকৈ ফোল্ড কৰি যাব। ওপৰত ময়দা অলপ ছটিয়াই ল'ব। এইটো আকৌ 10 মিনিটছ মই ফ্ৰিজত ৰাখিম। এতিয়া এখন এনেকুৱা ট্ৰে লৈছোঁ, আপোনালোকে প্লেটো ল'ব পাৰে। ইয়াতে মই তলত গ্ৰীজ কৰি লৈছোঁ। এইটো দি এখন টাৱেল বা মই এনেকুৱা প্লাষ্টিক ৰেপ দিছোঁ। টাৱেল বা প্লাষ্টিক ৰেপেৰে আপোনালোকে এনেকৈ বান্ধি পেলাই ফ্ৰিজত 10 মিনিটছৰ কাৰণে ৰাখি থ'ম। আকৌ এবাৰ বাটাৰ লগালোঁ। টোটেল আমাৰ 3 বাৰ কৰিলে 6 টেবুল স্পুন বাটাৰ যাব। ইয়াতে ½ টেবুল স্পুন ময়দা দিলোঁ, দি আকৌ এবাৰ ফোল্ড কৰি ল'লোঁ। পাফ পেষ্ট্ৰিৰ এই ডোটো মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এইটো আপোনালোকে ফ্ৰিজত এয়াৰটাইট কণ্টেইনাৰত ভৰাই 3-4 মাহলৈকে বনাই খাব পাৰিব। এই চিটটোৰে আপোনালোকে ভেজ পাফ, আলু পাফ, এগ পাফ, চিকেন পাফ সকলোবোৰ বনাব পাৰিব। আজি মই সুগাৰ পাফৰ ৰেচিপি দিম। নেক্সট মই এই চিটটোৰে আপোনালোকক ভেজ পাফ আৰু এগ পাফ বনাবলৈ শিকাম। এতিয়া পাফ পেষ্ট্ৰিৰ ডোটো মই আধা লৈ লৈছোঁ, তাৰ পৰা কাটি ইয়াৰ পৰা মই সুগাৰ পাফ বনাম। ইয়াৰ কাৰণে মই দীঘলীয়া আকৃতিৰ লৈ বেলি ল'ম দীঘলীয়াকৈ। আপোনালোকে নিজৰ ইচ্ছামতে ডিজাইন দিব পাৰিব। মই এতিয়া কেনেকৈ কৰিম আহকচোন চাওঁ। এতিয়া এডাল স্কেল ল'ম। মই স্কেল লৈ সমান হ'বৰ কাৰণে কাষবোৰ কাটি দিম। আপোনালোকে পিজ্জা কাটাৰ নাথাকিলে চুৰিয়া ইউজ কৰিব পাৰে। কাটি ল'লোঁ। এতিয়া সমান হ'বৰ কাৰণে মই আকৌ নিজৰ পচন্দৰ মতে আপোনালোকে কৰি ল'ব। এনেকৈ কাটি লৈছোঁ। এতিয়া দীঘলীয়াকৈ মোৰ কাটা হৈ গ'ল। ইয়াৰ পৰা আকৌ মই সমানকৈ মাজেৰে আকৌ কাটি ল'ম। এখন বেকিং ট্ৰে ল'ম। মই ইয়াতে গ্ৰীজ কৰি লৈছোঁ। ইয়াত উঠাই দিম। মাইক্ৰ'ৱেভ অলৰেডি মই গৰম হ'ব দি দিছোঁ। এতিয়া ইয়াৰ ওপৰত মই এখন গাখীৰ ব্ৰাছ কৰি মই ইয়াৰ ওপৰত চেনি দি যাম। এতিয়া মই মাইক্ৰ'ৱেভ অলৰেডি প্ৰিহিট হৈ আছে। মই এতিয়া বেক হ'বলৈ দিম 180 ডিগ্ৰীত 20 মিনিটৰ কাৰণে। মোৰ চল্টেড আৰু সুগাৰ পাফ বিস্কিট ৰেডি হৈ গৈছে। এইটো চল্টেড হয়। এইটো হ'ল ওপৰত যে তিল দিছিলোঁ এইটো চুগাৰ দিয়াটো। মোৰ 20 মিনিটছ লাগিছে। আপোনালোকৰ অকণমান বেছি কম হ'ব পাৰে টেম্পাৰেচাৰটো।
আপোনালোকেও এনেকৈ বনাবচোন আৰু মোৰ লগত শ্বেয়াৰ কৰিব আপোনালোকে মই বাটাৰৰ সলনি ঘিও ইউজ কৰিব পাৰিব এতিয়া মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব তেতিয়া আপোনালোকে মই ভিডিঅ' আপলোড কৰিলে নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই যাব ধন্যবাদ